গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকৰ যি ঐচ্ছিক অসমীয়াত চুটিগল্প আছে, যে চুটিগল্প দুটা আছে তোমালোকৰ, আমাৰ ছাৰ আৰু হাতী। আজি আমি আমাৰ ছাৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম। যে তোমালোকৰ চুটিগল্প দুটা আছে, তাৰপিছত তোমালোকৰ কপিলীপৰীয়া সাধু এখন উপন্যাস, কপিলীপৰীয়া সাধু নামৰ এখন উপন্যাস আছে। সেই উপন্যাসখনৰ উপন্যাসিকজন হ'ল নৱকান্ত বৰুৱাদেৱ। যে গতিকে তোমালোকক কপিলীপৰীয়া সাধুখন বাইদেৱে পঢ়াব। মই আজি তোমালোকক আমাৰ ছাৰৰ বিষয়ে কিছু কথা তোমালোকৰ লগত আলোচনা কৰিম। যে এতিয়া তোমালোকে যেতিয়া প্ৰথম বৰ্ষত আছিলা, তেতিয়া তোমালোকে কি পঢ়িছিলা? যে যিখিনি তোমালোকৰ সমালোচনা আছিলে, সেই সমালোচনাত তোমালোকে কি পাইছিলা? কবিতা আৰু উপন্যাস, কবিতা আৰু নাটক পাইছিলা। এই বছৰ তোমালোকৰ, এই বৰ্ষত তোমালোকৰ কি আছে? যে চুটিগল্প আৰু উপন্যাসৰ বিষয়ে তোমালোকৰ সমালোচনাৰ যিখিনি আছে তাতে আমি পাম। যে গতিকে তাতে আমি বিস্তৰভাৱে উপন্যাস কাক বোলে পাম, উপন্যাসৰ শ্ৰেণীবিভাগ পাম, উপন্যাসৰ উপাদানবিলাক পাম। তথাপিও এতিয়া মই অকণমান তোমালোকক থুলমূলকৈ ক'বলৈ বিচাৰিছোঁ যে চুটিগল্পৰ আধুনিক কথা সাহিত্যৰ এটা কি বিশিষ্ট অংগ। যে জীৱনৰ এটা মাথোন মুহূৰ্তৰ ঘটনা, যে জীৱনৰ এটা মাত্ৰ এটা ক্ষণৰ মুহূৰ্তৰ ঘটনাহে ক'ত পল্লৱিত হয়? চুটিগল্পত পল্লৱিত হৈ উঠে। যে আমি যেনেকৈ উপন্যাস এখন ৰচনা কৰিলে তাত দেখিবলৈ পাওঁ, তোমালোকে যেতিয়া কপিলীপৰীয়া সাধু উপন্যাসখন যেতিয়া তোমালোকে পঢ়িবা, তেতিয়া তোমালোকে দেখিবলৈ পাবা যে তাতে কি হৈছে, যে এটা চৰিত্ৰ আছে ৰূপাৰী চৰিত্ৰটোৰ একেবাৰে জন্মৰ পৰা তেওঁৰ মৃত্যুলৈকে সকলোখিনি কথা তাত সাঙুৰি ৰখা হৈছে। কিন্তু চুটিগল্পত কি কৰা হয়? মানুহৰ জীৱনৰ এটা বিশেষ মুহূৰ্তৰ ঘটনাহে তাত কি কৰা হয়? উপস্থাপন কৰা হয়। যে আধুনিক সাহিত্যত চুটিগল্পৰ বিশেষ স্থান লাভ কৰিছিলে যে কেতিয়া? ঊনবিংশ শতিকাত। যে এই যে চুটিগল্পবিলাকে কি লাভ কৰিছিলে? যে সমাদৃত লাভ কৰাৰ, বিশেষ স্থান লাভ কৰাৰ মূল কাৰণটোৱে হৈছে ইয়াৰ বৈচিত্ৰ্য, চুটিগল্পৰ বৈচিত্ৰ্য, প্ৰসাৰতা আৰু বিশিষ্ট শিল্পী ৰীতি। এইকেইটাৰ কাৰণে কি হৈছে যে চুটিগল্পই এটা বিশেষ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। যে মানুহৰ কি সাধুকথা শুনাৰ প্ৰৱণতা আদিম কালৰ পৰাই আছিলে, হয়নে নাই? যে আগৰ কালতো বা তোমালোকে যেতিয়া সৰু হৈ আছিলা, তেতিয়াও তোমালোকে কি ভাল পাইছিলা? সাধুকথা শুনি ভাল পাইছিলা। যে কিন্তু সেই সাধু কথাবিলাকত আমি কি দেখিবলৈ পাইছিলোঁ? যে তাত কিছুমান কি আছিলে? যে অবাস্তৱ কিছুমান কথা তাত, যেনেকৈ কি হৈছে যে চৰায়ে কথা পাতিছে, আকাশৰ পৰা পৰি নামি আহিছে, হয়নে? যে সেই যিবোৰ অবাস্তৱ কথা, সেই অবাস্তৱ কথাবিলাকৰ পৰা ফালৰি কাটি আহি চুটিগল্পই কি কৰিছে? বাস্তৱ ঘটনাবিলাককে ইয়াতে চিত্ৰিত কৰিবলৈ কি কৰা হৈছিল? যে চিত্ৰিত কৰা হৈছিলে। যে আমি চুটিগল্পৰ সংজ্ঞা বহুতো পাম, কিন্তু সেইবোৰ বিষয়ে আমি কি কৰিম? আমাৰ যেতিয়া আমি তোমালোকৰ যেতিয়া চুটিগল্পৰ সমালোচনাৰ বিষয়ে যেতিয়া পঢ়িম, তেতিয়া আমি সেই বিষয়বস্তুবোৰ আমি কি কৰিম? যে ভালকৈ বিস্তৃতভাৱে আলোচনা কৰি যাম। যে এতিয়া চুটিগল্প হ'ল কি? চুটিগল্পবিলাক হঠাতে আৰম্ভ হয় আৰু চুটিগল্প শেষো হয়, মানে হঠাতে এটা তাতে কি থাকি যায়? যে বিস্ময় ভাৱ এটা থাকি যায়, বা তাৰ পিছত কি হ'ল? এটা আমাৰ মনলৈ কৌতূহলৰ ভাৱ থাকি যায়। সেয়েহে ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে যে চুটিগল্পক কি বুলি কৈছিল? শেষ হৈও নহ'ল শেষ বুলি কৈছিলে। এতিয়া আমি যে কি কৰোঁ? মূল পাঠটোৰ বিষয়ে আমি আহোঁ। যে আমাৰ ছাৰ, এই যিটো আমাৰ ছাৰ যিটো তোমালোকৰ কি আছে চুটিগল্প আছে, এই চুটিগল্পটোৰ গল্পকাৰ হ'ল কথাশিল্পী যশস্বী গল্পকাৰ উপন্যাসিক যোগেশ দাস। যে তেওঁ এগৰাকী কি আছিলে? যে বিশিষ্ট গল্পকাৰ আছিলে।
যে তেওঁৰ যিবিলাক অসমীয়া কথা সাহিত্যৰ আধুনিক যি মহাৰথী সকলৰ ভিতৰত আমি কাৰ নাম ল'ব পাৰোঁ? যোগেশ দাসৰ নাম ল'ব পাৰোঁ। তেওঁৰ কিছুমান উল্লেখযোগ্য তেওঁৰ যিসমূহ উপন্যাস আছিল সেইবোৰ কি আছিলে? যে ডাৱৰ আৰু নাই আছিলে, জোনাকীৰ জুই, চাহ জুই খেদি, হেজাৰ ফুল আৰু উৎকণ্ঠা, নেদেখা জুইৰ ধোঁৱা, অবৈধ ইত্যাদিবোৰ তেওঁৰ কি আছিলে? যে তেওঁৰ এইবিলাক তেওঁৰ উপন্যাস আছিল। ঠিক তেনেকৈ আমি তেওঁৰ চুটিগল্প কিছু তেওঁ কি কৰিছিল? বহুতো চুটিগল্পও তেওঁ ৰচনা কৰি থৈ গৈছিলে। যে পৃথিৱীৰ অসুখ শীৰ্ষক যিখন তেওঁৰ গল্প সংকলন আছিলে, সেই গল্প সংকলনখনে কি কৰিছিলে? 1980 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ কি হৈছিল? সক্ষম লাভ কৰিছিলে। যে শিষ্ট আৰু সৰল ব্যক্তিত্বৰ অধিকাৰী যোগেশ দাসৰ ৰচনাৰাজিটো আমি কি দেখিবলৈ পাওঁ? যে একে ব্যক্তিত্বৰ প্ৰকাশ আমি দেখিবলৈ পাওঁ। তেওঁ নিৰলংকাৰ ভাষাৰে, মানে কোনো অলংকাৰ নোলোৱাকৈ সহজ সৰল ভাষাৰে সংযতভাৱে তেওঁ কি কৰিছিল? ঐচিত্যৰ সীমাৰ ভিতৰত থাকি তেওঁ কি কৰি গৈছিল? সাহিত্য সৃষ্টি কৰি গৈছিলে। যে বিশিষ্ট সমালোচক ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই যোগেশ দাসৰ বিষয়ে লিখিছে, কি বুলি লিখি থৈ গৈছিল? যোগেশ দাসৰ উপন্যাসৰাজিৰ কাহিনী বাস্তৱ ভিত্তিক, দৃঢ় পিনন্ধ আৰু চাঞ্চল্যজনক পৰিস্থিতি বৰ্জক, এই বুলি লিখি থৈ গৈছিল। যে এতিয়া আমি পাঠটোৰ বিষয়ে আহোঁ। যে আমাৰ ছাৰ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ কি আহে? যে আমাৰ মনলৈ এটা ভাৱ আহে, আমাৰ ছাৰৰ বিষয়বস্তু কি হ'ব পাৰে? এগৰাকী ছাৰৰ বিষয়ে ইয়াতে কি কৰাৰ মানে কাহিনীটো ৰচনা কৰা হৈছে বা কাহিনীটো চিত্ৰিত কৰা হৈছে। যে আমাৰ ছাৰ, মই প্ৰথমতে কৈছোঁ যে চুটিগল্পবিলাক কি হয়? হঠাতে আৰম্ভ হয় আৰু শেষটোও কি হয়? যে হঠাতে শেষ হৈ যায়। শেষ হোৱাৰ পিছতো আমাৰ এনেকুৱা এটা ভাৱ থাকে যে আৰু কিবা কিজানি ইয়াতে ৰৈ গ'ল। যে আমাৰ ছাৰ গল্পটোত কি কৰা হৈছে? যে শিক্ষক আৰু ছাত্ৰৰ এটা মধুৰ সম্পৰ্কৰ বিষয়ে ইয়াত কি কৰিছে? গল্পকাৰে উপস্থাপন কৰিছে। যে এই আমাৰ ছাৰ, যোগেশ দাসৰ আমাৰ ছাৰ যিটো গল্প আছে, এইটো এটা কি আছিলে? চৰিত্ৰ প্ৰধান গল্প। গল্পটোত কি হৈছে? সকলোৰে ছাৰ তেওঁ কোন আছিলে? ধৰণীধৰ বৰুৱা। সেই ধৰণীধৰ বৰুৱা আৰু প্ৰাক্তন ছাত্ৰসকলৰ মাজৰ যিটো মধুৰ সম্পৰ্ক, সেই সম্পৰ্কে ইয়াত কি হৈছে? প্ৰকাশ লাভ কৰিছে। যে ধৰণীধৰ বৰুৱাই কি কৰিছিলে? চহৰৰ কেইবাটাও চাম বা প্ৰজন্মৰ তেওঁ সন্মান বুটলিবলৈ সক্ষম হৈছিল। তেওঁ সন্মানৰ আৰু আদৰৰ কি আছিলে? পাত্ৰ আছিল। যে আজি পদ্মেশ্বৰৰ জীয়েকৰ বিয়া, সেইদিনাখন কি আছিলে? আমাৰ কাহিনীটো আৰম্ভ হোৱাৰ দিনাখনে কি আছিলে? যে কাহিনীৰ মানে ঘটনাটো যি আমাৰ ইয়াতে চুটিগল্পত প্ৰকাশ কৰিছে, সেই ঘটনাটোৰ কি হৈছিল? সেইদিনাখন কি আছিলে? যে পদ্মেশ্বৰৰ ছোৱালীজনীৰ বিয়া আছিল। সেই পদ্মেশ্বৰে স্কুলীয়া অৱস্থাত কি আছিল? বৰুৱা ছাৰে ধৰি বান্ধি যিবিলাক নিয়ম নীতি বান্ধি দিছিল, সেইখিনিক সদায় ভংগ কৰিবলৈ পদ্মেশ্বৰে কি কৰিছিল? উঠি পৰি লাগিছিলে। যে বৰুৱা ছাৰেও শাস্তিৰ জৰিয়তে কি কৰিছিলে? যে তেওঁক শাস্তি বিহিছিল। যে বৰুৱা ছাৰেও যেতিয়া পদ্মেশ্বৰে কি কৰিছিলে? ছাৰে বনোৱা নিয়ম ভাঙিছিল আৰু তেতিয়া ছাৰেও পদ্মেশ্বৰক কি কৰিছিলে? যে শাস্তি বিহিছিল। যে বৰুৱা ছাৰে শাস্তিৰ জৰিয়তে হ'লেও স্কুলখন কি পৰিপাটিকৈ ৰখাৰ বাবে তেওঁ আহুপুৰুষাৰ্থ কৰিছিল। স্কুলখনক কিভাৱে পৰিপাটিকৈ ৰাখিব পাৰি, সেয়া লাগিলে কি হওক, যে শাস্তিয়ে হওক, শাস্তিৰ জৰিয়তেও তেওঁ কি কৰিছিলে? যে স্কুলখন পৰিপাটিকৈ ৰাখিছিল। পদ্মেশ্বৰে বহুদিন ছাৰৰ শাস্তি তেওঁ কি হৈছিল? খাব লগা হৈছিল। বহুদিন ছাৰৰ তেওঁ শাস্তিও কি হৈছিল? পাইছিলে। আজি সেই উদ্ভণ্ডালি আৰু শাস্তিৰ বিৰোধ মাথোন মধুৰ স্মৃতিহে হৈ ৰৈছে। সেই যে উদ্ভণ্ডালি শাস্তি আৰু শাস্তিৰ যি বিৰোধ কৰিছে, সেইবোৰ এটা কি হৈ ৰৈছে? মধুৰ অতি সুন্দৰ স্মৃতি হৈহে ৰৈ গৈছে। যে জীয়েকক উলিয়াই দি হুকহুকাই কান্দি তেওঁ কি হৈছিলে? অস্থিৰ
হোৱা পদ্মেশ্বৰক কি কৰিছিল ছাৰে সাৱটি ধৰি সান্তনা দিবলৈ চেষ্টা কৰিছিল আৰু এই দৃশ্যই সহৃদয় পাঠকৰ কি কৰিছিলে হৃদয় স্পৰ্শ কৰিব পাৰিছিল যে বক্তাৰ প্ৰজন্মই স্কুল এৰা বহু বছৰ হৈছিল যে আমাৰ পাঠটোৰ কি কৰা হৈছে এই চুটি গল্পটোত এজন বক্তাই কি কৰিছে আগুৱাই লৈ গৈছিলে যে বক্তাৰ প্ৰজন্মই স্কুল এৰা কি হৈছিল বহুদিন হৈছিলে তেওঁলোকৰ চামৰে এজন কোন আছিলে পদ্মেশ্বৰ আছিল আৰু সেইদিনাখন পদ্মেশ্বৰৰ ছোৱালীৰ কি আছিল বিয়া আছিল আৰু সেই পদ্মেশ্বৰৰ ছোৱালীৰ বিয়াতেই যে বৃদ্ধা অৱস্থাত এখন চাইকেল লৈ ছাৰ কলৈ আহিছিলে পদ্মেশ্বৰৰ ঘৰলৈ আহিছিল আৰু ছাৰ অহাৰ লগে লগে তেওঁলোকৰ সেই প্ৰাক্তন ছাত্ৰসকল পদ্মেশ্বৰৰ যিসকল কি আছিলে বন্ধু আছিল সকলো কি হৈ পৰিছিল যে ব্যস্ত হৈ পৰিছিল কোনোবাজনে যদি ছাৰৰ কি কৰিছিল বক্তাই আমাৰ গল্পটোৰ বক্তাই কি কৰিছিল ছাৰৰ চাইকেলখন নি একাষৰীয়াকৈ থৈছিলগৈ যে হেমন্তই ছাৰক আগবঢ়াই নিছিলে নগেনে কি কৰিছিলে যে সগ্ৰহে চকী এখন পাৰি দিছিল কাক ছাৰক আৰু মনোৰঞ্জনে ছাৰক বিচনীৰে বা দিছিল পিচি দিছিল যে আটাইৰে মাজত ছাৰক লৈ সেইদিনাখন কি হৈছিল যে ব্যস্ততাই গুৰু শিষ্যৰ মাজৰ এটা মধুৰ সম্পৰ্কৰ স্বৰূপটো ইয়াত দাঙি ধৰা হৈছে যে আমাৰ যিটো কি হৈছে যে আমাৰ ছাৰ গল্পটোৰ মূল নায়কজনেই হৈছে কোন যে আমাৰ ছাৰ ধৰণীধৰ বৰুৱা ধৰণীধৰ বৰুৱা ছাৰ কি আছিল প্ৰথমতে স্কুলখনৰ সহকাৰী প্ৰধান শিক্ষক আছিল আৰু বৰ্তমান তেওঁ কি হৈছিল অৱসৰ গ্ৰহণ কৰিছিল স্কুলত যেতিয়া তেওঁ শিক্ষকতা কৰি আছিলে তেতিয়াৰ পৰাই তেওঁ সদায় তেওঁ কি আছিল এজন নিয়মানুৱৰ্তিতাৰ প্ৰতি সদা সচেতন ব্যক্তি আছিল নীতি নিয়ম বা পৰিপাটিৰ ৰক্ষাৰ বাবে তেওঁ কোনো সময়তে কাৰো লগত আপোচ কৰা নাছিলে যে গল্পকাৰে লিখিছে কি বুলি লিখিছে যে ডিচিপ্লিন ৰক্ষা কৰিবৰ কাৰণে স্কুলত কত যে নিয়ম তেওঁ কি কৰা নাছিলে নুলিয়াইছিলে কিমান তেওঁ কি ভাঙিছিলে শোকা ভাঙিছিল কিমান যে ডিটেনশ্যন নকৰিলে এইবিলাকৰ বিষয়ত ছাৰে হেডমাষ্টৰৰ হকাবাদাও কি কৰা নাছিলে শুনা নাছিল বৰুৱা যেতিয়া স্কুলখনৰ হেডমাষ্টৰ হ'ল তেতিয়া কি হৈছিলে যে আটাইৰে কাৰণে কি হৈ পৰিছিল এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল কোনোবাই বাৰান্দাত কোনো ছাত্ৰই অকাৰণে বাৰান্দাত কি কৰি ফুৰিব নোৱাৰিছিলে যে থাকিব নোৱাৰিছিল কোনো ছাত্ৰ বা শিক্ষকেই যে স্কুল আৰম্ভ হোৱাৰ আগত আৰু স্কুল শেষ ছুটি হোৱাৰ পিছতহে কি কৰিব পাৰিছিল স্কুলৰ পৰা যাব পাৰিছিল আৰু যিকোনো ল'ৰা ছোৱালীয়ে কোনো ছাত্ৰই কি মলিয়ন কাপোৰ পিন্ধি আহিব কেতিয়াও পৰা নাছিলে তাৰ ঠিক তেনেকৈ হোমৱৰ্ক কৰিবই লাগিব কোনেও কি কৰিব কাজিয়া কৰিব নোৱাৰিছিল ইত্যাদি অনেক ধৰণৰ কি তেওঁ নিয়ম স্কুলখনত বান্ধি দিছিল যে আমি তেওঁক এজন কি দেখি পাইছো যে তেওঁ কি আছিলে যে নিয়মানুবৰ্তিতা পালন কৰা এজন শিক্ষক গতিকে তেওঁ ল'ৰা ছোৱালীক দুষ্টামি কৰিলে কি কৰিছিল শাস্তি দিছিল কিন্তু শাস্তি দিলেও আমাৰ ছাৰৰ কি নাছিলে হৃদয়হীন শিলাময় ব্যক্তি তেওঁ নাছিলে যে তেওঁ যি কৰিছিল সেইখিনি কিহৰ কাৰণে আমাৰো কি হয় যে তোমালোকে কিবা দুষ্টামি কৰিলে তোমালোকৰ ছাৰসকলে তোমালোকক শাস্তি দিয়ে হয়নে নাই যে সেই শাস্তি দিয়াৰ মূল কাৰণটোৱে কি যে তোমালোকক বেয়া পাই শাস্তি দিছে সেইটোতো নহয় হয়নে নাই যে কি কাৰণে শাস্তি দিয়া হয় যে তোমালোক যাতে ভাল হোৱা তোমালোকক মৰম কৰে সেইবাবে তোমালোকক কি কৰা হয় শাস্তি বিহা হয় যাতে তোমালোকে সেই যিবিলাক দুষ্টামি কৰিছা পুনৰাই তোমালোকে নকৰা জীৱনত এজন ভাল ছাত্ৰ হোৱা তাৰেই কি কৰে শিক্ষকসকলে কামনা কৰে হয়নে নহয় গতিকে তেওঁ কি আছিলে যে তেওঁ শিলাময় ব্যক্তি নাছিল তেওঁ যিখিনি কৰিছিল কিহৰ কাৰণে কৰিছিল ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে কৰিছিলে যে ল'ৰাই পঢ়া নোৱাৰিলে তেওঁ খং কৰিছিল খং কৰিলেও তেওঁ কি কৰিছিল ছাত্ৰই নুবুজা বস্তুটো বাৰম্বাৰ
তেওঁ কি কৰিছিল শিকাই দিছিলে যে দ্বিতীয়তে নিয়ম পালনৰ ক্ষেত্ৰত তেওঁ কঠোৰ আছিল যদিও তেওঁ কি নকৰিছিলে যে প্ৰমাণ নাপালে তেওঁ কাকো কেতিয়া কি কৰা নাছিলে শাস্তি বিহা নাছিল এবাৰ যেতিয়া পদ্মেশ্বৰৰ ক্লাছত কোনোবা ছাত্ৰৰ পৰীক্ষাৰ সময়ত কি কৰিছিল ফটকা ফুটাইছিল আৰু সেইদিনাখন কি হোৱা নাছিলে স্কুলত পৰীক্ষা পিছুৱা হৈছিল কিন্তু পৰীক্ষা পিছুৱালেও তেওঁ উপযুক্ত প্ৰমাণ নোপোৱাৰ বাবে কাকো কি কৰা নাছিলে শাস্তি বিহা নাছিলে আকৌ পদ্মেশ্বৰৰ দ্বাৰা উৎপত্তিয়া যিসকল ছাত্ৰ আছিলে ছাত্ৰৰো তেওঁ কি কৰিছিল মূল্য ছাৰে বুজি পাইছিলে স্কুলৰ পৰা বাহিৰ কৰি দিয়া ভাবুকি তেওঁলোকক দিছিল যদিও যে স্কুল টুৰ্ণামেণ্টৰ কথা চিন্তা কৰিয়ে পদ্মেশ্বৰৰ বিৰুদ্ধে তেওঁ কি কৰা নাছিল বিশেষ শাস্তি গ্ৰহণ কৰা নাছিল যে স্কুলৰ নিয়মানুৱৰ্তিতা ৰক্ষাৰ ক্ষেত্ৰত তেওঁ কঠোৰ আছিল হয়নে কিন্তু তেওঁৰ অন্তৰখন কি আছিলে কোমল আছিল যে তাৰ বহিঃপ্ৰকাশ ঘটিছে কেতিয়া যেতিয়া পদ্মেশ্বৰৰ বিয়ালৈ তেওঁ গৈছিল আৰু যে তেওঁ সেই পদ্মেশ্বৰৰ ছোৱালীৰ বিয়ালৈ গৈ সকলো সেই প্ৰাক্তন ছাত্ৰৰ লগত তেওঁ কি হৈ পৰিছিল একাত্ম হৈ পৰিছিল আৰু কন্যাদানৰ পৰত পদ্মেশ্বৰক পৰুৱাই সান্তনা দিবলৈ গৈও তেওঁৰ কি হৈছিলে নিজৰ মাতটো থুকাথুকি হৈ পৰিছিলে আমি এই তোমালোকৰ আমাৰ ছাৰ যিটো চুটি গল্প আছে এইটোত আমি দুটা চৰিত্ৰকহে কি দেখা পাওঁ যে দুটা চৰিত্ৰৰে বিকাশ আমি দেখিবলৈ পাওঁ যে এটা হ'ল আমাৰ ছাৰ ধৰণীধৰ বৰুৱা আনটো চৰিত্ৰ হ'ল পদ্মেশ্বৰ যে গতিকে আমি প্ৰথমতে অলপ পাইছোঁ যে পদ্মেশ্বৰ কোন আছিলে যে পদ্মেশ্বৰ আছিলে যে মিনুৰ দেউতাক আৰু আমাৰ যি বক্তা আছে সেই বক্তাৰ কোন আছিলে বন্ধু আছিল যে প্ৰথম অৱস্থাত পদ্মেশ্বৰ কি আছিল এজন মানে উৎপত্তিয়া উদ্দণ্ড এজন উশৃংখল কি আছিলে ছাত্ৰ আছিল তেওঁ কি কৰিছিল তেওঁৰ স্কুলত তেওঁৰ যিটো মানে তেওঁৰ ক্লাছৰ তেওঁ কি আছিল চৰ্দাৰৰ দৰে আছিল তেওঁ কি কৰিছিল যে তেওঁ বহুবাৰ ছাৰক কিহত পেলাইছিল হলঠেকত পেলাইছিল তেওঁ কি কৰিছিলে কেতিয়াবা স্কুললৈ আহিম বুলি তেওঁ স্কুললৈ নাহি তেওঁৰ বন্ধুসকলক লৈ পেলাই কলৈ গৈছিলে চিনেমা চাবলৈ গৈছিল কেতিয়াবা স্কুলত আকৌ তেওঁ কি কৰিছিলে পৰীক্ষা পিছুৱা আন্দোলনো তেওঁ কৰিছিল এই ধৰণে নানান ধৰণে তেওঁ কি কৰিছিল ছাৰে বান্ধি দিয়া সেই যিবিলাক নীতি নিয়ম আছিল তাক ভংগ কৰিবলৈ চেষ্টা কৰিছিলে যে আনহাতে পদ্মেশ্বৰৰ কি আছিল পদ্মেশ্বৰৰ গাত কিছু ভাল গুণো আছিলে যে তেওঁ কি কৰিছিল যে তেওঁ ছাৰৰ চৰম বিৰোধিতা কৰিলেও কোনোবাই যদি তেওঁক বাহিৰৰ পৰা আহি ছাৰক যদি কেতিয়াবা ভাবুকি দিছিল কিবা কাৰণে তেনেহ'লে তেওঁ কি কৰিছিলে সেইসকলক মানে সেই যিসকলে বাহিৰৰ ল'ৰাই হয়তো কেতিয়াবা ছাৰক কিবা কাৰণে ভাবুকি দিছিল তেওঁলোককো তেওঁ গৈ পেলাই কি কৰিছিলে যে তেওঁলোকৰ লগত ছাৰৰ হৈ তেওঁ নানান বাক বিদন্তাতো লিপ্ত হৈছিল তাৰপিছত তেওঁ স্কুলৰ কি আছিল এজন ভাল খেলুৱৈ শ্ৰেষ্ঠ কি আছিল তেওঁ ফুটবল খেলুৱৈও আছিলে আৰু তেওঁ কি কৰিছিলে স্কুললৈ ফুটবল খেলি তেওঁ টুৰ্ণামেণ্ট খেলি স্কুললৈ তেওঁ সুনাম কঢ়িয়াই আনিবলৈও সক্ষম হৈছিলে যে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সেই উৎপত্তিয়া বা দুষ্ট যিজন হ'লেও যে আৰু বৰুৱা ছাৰৰ নিয়ম ভাঙাত অগ্ৰণী ভূমিকা পালন কৰিলেও স্কুলখনৰ লগতে ছাৰক তেওঁ কি কৰিছিল অন্তৰৰ পৰা আপোন যেন জ্ঞান কৰিব পাৰিছিল সেয়েহে বৰুৱা ছাৰক কোনোবাই যদি অপমান কৰিছিল তেওঁ কি কৰা নাছিল সহ্য কৰিব পৰা নাছিল এগৰাকী অভিভাৱকে কি কৰিছিল বৰুৱা ছাৰক অপমান কৰাৰ বাবে তেওঁ কি কৰিছিল সেই অভিভাৱকজনক ভালকৈ এশিকনি গুণে দিছিলে পদ্মেশ্বৰে দিছিলে কিন্তু তেওঁৰ বয়স বাঢ়ি অহাৰ লগে লগে কি হৈছিলে তেওঁৰ চৰিত্ৰৰো পৰিৱৰ্তন আমাৰ চকুত পৰা ধৰণে হৈছিল এসময়ৰ যিজন কি আছিলে দুৰ্ধৰ্ষ পদ্মেশ্বৰ আছিল পিছলৈ গৈ তেওঁ কি হ'ল এজন দায়িত্বশীল পিতৃলৈ পৰিণত হ'লগৈ যে তেওঁ কথা বা কামত সকলোতে আজি কি হৈছে এটা বিৰাজ কৰিছে নম্ৰতাৰ ভাৱ অৱসৰপ্ৰাপ্ত তেওঁৰ যি শিক্ষাগুৰু ধৰণী বৰুৱাৰ সন্মুখত আজি তেওঁ কি হৈ পৰিছিল সেইদিনাখন এজন একান্ত বাধ্য ছাত্ৰ হৈ পৰিছিল
যে বৰুৱাক দেখাৰ লগে লগে তেওঁ কি স্বতঃস্ফূৰ্তভাৱে আপুনি তেওঁ কি কৰিছিল যে ছাৰৰ ভৰি চুই তেওঁ আশীৰ্বাদ লৈছিল আৰু লগতে তেওঁ কি কৰিছিলে যে যেতিয়া তেওঁৰ ছোৱালীজনীক বিয়া উলিয়াইছিল তেতিয়া তেওঁৰ অন্তৰখনে হাহাকাৰ কৰিছিল আৰু তেওঁ এজন সৰু ল'ৰাৰ দৰে ছাৰৰ বুকুত সোমাই তেওঁ কান্দিছিলে যে বয়স তথা দায়িত্ব বৃদ্ধিৰ লগে লগে চৰিত্ৰ যে পৰিৱৰ্তন হয় তাৰ দৃশ্য অতি সুন্দৰভাৱে গল্পকাৰে কি কৰিছে পদ্মেশ্বৰৰ চৰিত্ৰৰ মাজেৰে আমাৰ সন্মুখত দাঙি ধৰিছে। ইমানখিনিয়ে মূল বিষয়। তোমালোকক কালি কৈছিলোঁ পাঠটো পঢ়িবলৈ, তোমালোকে নিশ্চয় পঢ়িছা যে গতিকে তোমালোকে এই ভিডিঅ'টো চাই ল'বা। আজিলৈ ৰাখিলোঁ।